আমাৰ বিহু তলিলৈ জানমণি নাহো বুলি নকবা আমাৰ লগতে নাচো নেহাহো জানমণি তুমি আজি নকবা আমাৰ বিহু তলিলৈ জানমণি নাহো বুলি বৰবিলবাসী ৰাইজক আদৰণি জনাইছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি বৰবিল বুথৰ 61 নং বৰবিল বুথত মন কী বাতৰ লগত সংগতি ৰাখি আমাৰ 61 নং বুথৰ সমূহ গাঁওবাসী লগ হৈ মন কী বাত শুনাৰ পাছতেই আমি ৰাইজৰ সৈতে এসাঁজ সম্প্ৰীতি এসাঁজ খোৱাৰ পোষকতা কৰিছিলোঁ। যিহেতু আমাৰ এই মন কী বাতটো আমাৰ এই বছৰ 2025 বৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি দেশবাসীক সম্বোধন কৰে আজি শেষৰটো এপিছ'ড আছিল আৰু এই এপিছ'ডৰ লগত আমি আজি এই বৰবিলবাসীয়ে আমি সকলোৰে কাৰণে এটি প্ৰীতি ভোজৰো আয়োজন কৰিছিলোঁ আৰু লগে লগে আমি এই প্ৰীতি ভোজৰ লগত সংগতি ৰাখি 2025 বৰ্ষৰ এই আজি 28 ডিচেম্বৰ তাৰিখটোত আমি আগন্তুক নৱবৰ্ষলৈ আদৰণি জনোৱা এক চিন্তাধাৰাই এই আমি সম্প্ৰীতি এসাঁজ আৰু সকলোৱে এটা মনৰ ফূৰ্তিৰে বৰবিল এই অমৃত ভোগৰ ঘৰত আমি সমবেত হৈছোঁ। আৰু লগতে মই সমূহ ৰাইজক আদৰণি জনাব বিচাৰিছোঁ আৰু এটি কথা আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টি উদ্যোগত আৰু মাহমৰা উন্নয়ন মঞ্চৰ উদ্যোগত প্ৰতি বিগত বছৰৰ দৰে এইবাৰ 6ষ্ঠ বৰ্ষ বগৰী চাপৰিত আমি অহা 3 জানুৱাৰী তাৰিখে সম্প্ৰীতি এসাঁজ আৰু বগৰী চাপৰিত নপুৰণি শিল্পীসকলৰ সমাহাৰে গীতৰ অনুষ্ঠান আমি আয়োজন কৰিম। আজি এই অনুষ্ঠানৰ যোগেদি আমি সকলোকে সেই দিনটোতো বগৰী চাপৰিত উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ বিহু তলিলৈ জানমণি নাহো বুলি নকবা আমাৰ লগতে নাচো নেহাহো জানমণি তুমি আজি নকবা আমাৰ বিহু তলিলৈ জানমণি নাহো বুলি নকবা আমাৰ লগতে নাচো নেহাহো জানমণি তুমি আজি নকবা ঐ ফুলিছে ডালত তগৰ কথাতে লাগে জগৰ জানমণি